কি কৰি আছে ৰাইজসকল? ভালে আছেনে সকলো? কিহেৰে ভাত খালে আপোনালোকে? মই যোৱাকালি দেওবাৰে পুৰৈ শাকৰ এখন তৰকাৰী বনাইছিলোঁ। পুৰৈ শাকখিনি আমাৰ ঘৰৰে হয়, মই ছিঙি আনিলোঁ আৰু পাতকেইটা এটা এটাকৈ গুচাই ল'লোঁ। গুচাই ধুনীয়াকৈ ধুই মেলি সৰুকৈ কুটি ল'লোঁ। কুটি লোৱাৰ পিছত এই কেৰাহীত তেল দি অলপ পিঁয়াজ গৰম হোৱাৰ পিছত পিঁয়াজ দি পুৰৈ শাকখিনি ভাজিলোঁ আৰু হালধি দিলোঁ মই তেলতে আৰু এতিয়া লৰাই আছোঁ। অলপমান সিজাৰ পিছত তাতে মই এতিয়া কঁঠালৰ গুটিকেইটা দি দিম। কঁঠালৰ গুটিখিনি মই আগতীয়াকৈ ভালকৈ ধুই ল'লোঁ আৰু ধুই বাকলিখিনি গুচাই মেলি এতিয়া পুৰৈ শাকৰ লগত দি দিছোঁ আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। খায়নে আপোনালোকে পুৰৈ শাক? মই খাওঁ কেতিয়াবা, বৰ বেছিকৈ খোৱা নহয়। আজি খালোঁ কঁঠালৰ গুটিকেইটা থকাৰ কাৰণে অলপ বনালোঁ পুৰৈ শাক আৰু এয়া মোৰ হ'বই আৰু অলপমান কঁঠালৰ গুটিখিনি নিসিজে এনেকৈ, গতিকে মই অলপ পানীও ছটিয়াই দিছিলোঁ। পানীখিনি দিয়াৰ পিছত মই অলপ উতলিবলৈ দিলোঁ। ঢাকন এখনো দি দিছিলোঁ, অলপ লৰাই মেলি গেছটো অলপ বঢ়াই দিছিলোঁ। বঢ়াই দি এখন ঢাকন দি অলপ সময় ঢাকি থৈছিলোঁ মানে সিজিবৰ কাৰণে আৰু এয়া উতল আহি আছে। অলপ উতলিবলৈ দিছোঁ। তাৰপিছত হ'বই আৰু মোৰ এতিয়া অলপ পানীটো শুকাইছে। কঁঠালৰ গুটিকেইটা ভালদৰে সিজা নাই, সেইকাৰণে মই আৰু অলপ পানী দিম বুলি ভাবিলোঁ। গতিকে অলপ সিজিবৰ কাৰণে আৰু অলপ পানী দিব লাগিব। গতিকে মই আৰু অলপমান পানী দিলোঁ আৰু এয়া চাওক সিজা নাই, সেইকাৰণে মই অলপ আৰু পানী দিলোঁ। এয়া পানী দি আৰু অলপ উতল আহিবলৈ দিলোঁ। তাৰপিছত হ'ব আৰু এয়া অলপ শুকাইছে পানীটো। এয়া হৈ গৈছে মোৰ পুৰৈ শাক আৰু এতিয়া মই এয়া ভাতৰ লগত পুৰৈ শাক খাম। ধন্যবাদ।